ডিফুৰ এটা ষ্ট্ৰং ৰুমত নিশা হুলস্থুলীয়া পৰিস্থিতি। ডিফু চৰকাৰী মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত এতিয়া হাহাকাৰ। ষ্ট্ৰং ৰুম ৰখীয়া কংগ্ৰেছীৰ অজ্ঞাতে সোমাল অচিনাকি 3 যুৱক। চিচিটিভিত ষ্ট্ৰং ৰুমত সোমোৱা দৃশ্যবন্দী। ষ্ট্ৰং ৰুমৰ ৰখীয়াই চিচি কেমেৰাত প্ৰত্যক্ষ কৰে সেই দৃশ্য। CRPFক অৱগত কৰাত উলিয়াই দিয়া হয় যুৱকেইজনক। নিশাই কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংতি উপস্থিত হয় ষ্ট্ৰং ৰুমত। উচ্চপদস্থ বিষয়া অতিৰিক্ত আৰক্ষী উপস্থিত আৰু যুৱকেইজনৰ পৰা কম্পিউটাৰৰ সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে। বোকাজান, ডিফু, হাওৰাঘাট সমষ্টিত EVM-সমূহ ৰখা হৈছে উক্ত ষ্ট্ৰং ৰুমত। ব্যক্তি সোমাইছে বুলি কৈছে, কিন্তু সোমাইছে পিছত আমি গম পাইছো এইটো কম্পিউটাৰ এইবিলাক মানুহ বুলি কৈছে। কিন্তু ইয়াত একটা ভুল কৰিছে কি, ইয়াত যিটো ওলাই গৈছে এইটো চিগনেচাৰ নাই ইয়াৰ এন্ট্ৰিত। তাৰপিছতে তাত যিটো কৰিবলগীয়া যিটো প্ৰচেছ আছে, আমাৰ তাত ষ্ট্ৰং ৰুম গাৰ্ড আছে, 5-6 জন আছে তাত। যিটো আমাৰ কাউন্টিং হ'ব সেইটো চাইডত কিছুমান কম্পিউটাৰ কাম আছে বুলি কৈছে। আমাৰ মানুহ নজনাকৈ এই তালা চালা খুলি সোমাই গৈছে। পিছত যিটো গম পাইছো যে এইটো ঘটনা হৈছে বুলি কৈ আমাৰ ল'ৰাইতে যেতিয়া খবৰ ল'ব গৈছে, তাতে আৰু আমাৰ যিটো বোকাজান 108 খেলে তাত এণ্ট্ৰি চহী তহী মাৰিছে নে নাই এণ্ট্ৰিত, সেইটো চাইছে। পিছত তাত এণ্ট্ৰি নাই, ইনফৰমেশ্যন নাই, কিন্তু চাবিটো কোনোবা CRP এজনে দি দিলে। পিছত গম পাইছো যে তাত একো প্ৰচেছ যিটো হ'ব লাগিছে প্ৰচিডিউৰ একো মেইনটেইন কৰা নাই। এই মেইনটেইন নকৰাৰ কাৰণে আমাক খবৰ দিলে, আমি আহিছো। তাৰপিছতে তাত যেতিয়া আমি পিছত গম পাইছো যে আমাক ভিডিঅ' ক্লিপ পঠাইছে, কম্পিউটাৰ নানা ধৰণৰ বস্তু আছে। এতিয়া এই সময়ত মানুহে চবে সন্দেহ কৰা হয়, নানা ধৰণৰ কথা আছে যিটো হৈ আছে এই গোটেই ভাৰতত। সেইটো কাৰণে আমি লগে লগে আহিলো, কথা বতৰা পাতিছো যে যি হওক এই কামবোৰ দিনত হ'ব লাগে, ৰাতি কিয় হ'ব লাগে 11:30 বা যিটো টাইম নহয়। আৰু আমাৰ তাত ষ্ট্ৰং ৰুম গাৰ্ড কেইটা আছে, সিহঁতৰ তাত কিবা এটা ডেস্কটপ ছেটআপ লগাব দিছিলে আৰু লেৰ্নিং কৰিব ইণ্টাৰনেট দিব আছিলে। সেইটো আমি ইণ্টাৰনেট এইবিলাক লগাবলৈ মানে কাউন্টিং হলত কালি কিবা এটা কিবা টেষ্টিং হ'বলৈ আছিলে, সেইটো আমি তাত লগাই আছিলো। কোনে দিছিলে এইটো? NIC পৰা মানে DSR নহয়, আমাৰ ADC ছাৰ কোনোবা এজন ছাৰ আছিলে। মই একজেক্টলি নামটো গম নাপাওঁ। কেতিয়া আজি দিনতে দেখাই গৈছিলে, ইভিনিং টাইমতে ছাৰ হেঁতে যোৱাৰ পাছত আমি এইটো কামটো আৰম্ভ কৰি দিছো। এজন ছাৰ আছিলে, নামটো মই একজেক্টলি নাজানো ছাৰ। চিন্ময় ছাৰো আছে, এইটো NICও মানুহ হয়, সিহঁতে DC অফিচৰ পৰাই হয়। সিহঁতে য'ত ডেস্কটপ লগাব লাগে আৰু ইভেন ADC ছাৰৰ DC ছাৰ কোনোবা আছিলে, DC ছাৰ কাৰণে লগ পাইছিলো মই তেতিয়া। সেইবিলাক য'ত কৰিব লাগে সেইটো আমি কৰি কিনি ছাৰ হেঁতে চাই কিনি দেখাই কিনি গ'ল, আমি কামটো আৰম্ভ কৰি দিলো। আমাৰ 6 পৰা মানে কামটো আৰম্ভ কৰি দিছিলো পৰন্তে। আমি ডিফুটো কমপ্লিট কৰি লৈছো, বোকাজান জাষ্ট লগাব গৈয়ে আছিলো। সেইটোৱে মানে ৰাতি কামটো কৰিছে হয়, মানে কালি 10 বজাৰ পৰা টাইল টেষ্টিং আছিলে যে, ইয়াৰ কাৰণে ছাৰ ৰাতি কমপ্লিট কৰিব লাগে। এন্ট্ৰি কৰা হৈছে ছাৰ, এন্ট্ৰি কৰা হৈছে, এন্ট্ৰি কৰা আছে। আমি 3 জন আছিলো, মোৰ বিকাশ কুমাৰ ৰায়, তাৰপিছত ৰোহিত দাস, তাৰপিছত সুজিত দাস। তেওঁক মাতি কাৰ্টুন আপুনিও চাই লওক, মই দেখাইছো।